হেল্ল' নমস্কাৰ বন্ধুসকল, মই এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আজি অসম আৰক্ষী শাৰীৰিক পৰীক্ষা 5 নম্বৰ দিন, এনে বলক আজি কিমান কি পাছ কৰিছে সকলো দেখাম। এয়া আমাৰ গৈ আছে মেজৰ আৰু সেইফালে বৈকুণ্ঠ। বলক ফিল্ডলৈ গৈ আছে আমি। এয়া ছোৱালী হৈ গ'ল, লাইন পাতি আছে। প্ৰথমে হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন, যিহেতু এয়া দেখিছে আৰম্ভ হৈ গ'ল ৰাতিপুৱা 6টা বজাৰ পৰা আৰম্ভ। এয়া হৈছে আজি ফাৰ্ষ্ট গ্ৰুপ, 40জনীয়া দৌৰা আৰম্ভ হৈ গ'ল। এয়া চলি আছে, যিহেতু 4 পাক হোৱা নাই, 2 পাক হৈ আছে দেখিছে। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বেছি মানুহ নাই, বাহিৰত নাই আৰু এদিন ছোৱালী চোৱাৰ ভিতৰত থাকিছে 17 পইণ্ট কিমান পাইছে। হয় ভাবে ফাৰ্ষ্ট গ্ৰুপ এয়া 3 নম্বৰ পাক সম্পূৰ্ণ হৈ গ'ল, 4 নম্বৰ পাক আৰম্ভ হৈ গৈছে। এই মাজনী দেখিছে, মাজনী ফাৰ্ষ্ট মাৰিছে। বৰ্তমান তাই এক্সিলেণ্টে ক'ব পাৰি, টপ ডিব্ৰুগড় প্ৰথম টপ যিমানটা গ্ৰুপ মাৰিলে আৰু বৰ্তমানলৈকে। তো আজি ভিডিঅ'টো ইমানতে আছিল। যেন পাৰে শ্বেয়াৰ কৰিব, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজি সামৰিছোঁ।